নমস্কাৰ। আজি কবিতাৰ শিৰোনাম বাঘ জানে ৰেঙিয়াই, কথা আৰু আবৃত্তি ৰাজলোচন বৰুৱা। আজি তোৰ বুকুখন দাও দাওকৈ জ্বলিছে ৱাই, পিছে আমিবোৰহে চাগে ব্যৰ্থ। তোৰ বুকুৰ জ্বলা জুইকুৰা একেবাৰেই নুমুৱাব পৰা নাই। তোৰ যেন শিখাৰ আগত সমগ্ৰ পশুকুল দহিছে, যেন পলে পলে দহিছে মানৱ জাতিকো। ৰাঙলী আকাশৰ হেঙুলি বৰণে যেন নমাই আনিছে এক বিভীষিকা, আৰু যেন প্ৰাণৰ তাৰণাই বাৰে বাৰে চিঞৰিছে চৌদিশে, পিছে উত্তৰহে চাগে একো নাই। মাগুৰী বিলৰ মাছৰ পোনাকেইটাও যেন থমকি ৰৈছে, হঠাৎ এয়া কি হ'ল? কাষতেই থকা গৰুজাকেও বিভীষিকাৰ মাজেৰেই মূৰ তুলি চাইছে, ক'ত যাওঁ কি কৰোঁ। বিলত উৰি ফুৰা পক্ষীজাকৰো যেন কাকলি হেৰাইছে, আৰু যেন চৌদিশে বিৰাজ কৰিছে এক শূন্যতা আৰু মাথো শূন্যতা। ধন্যবাদ।